এইটো মোৰ ৰুমৰ অৱস্থা। কি তোমালোকে গৰু গোহালি বুলি ভাবিছা? কি কৰিবা, বহুত বিজি তোমালোকৰ দাদা। চফা কৰিবলৈ সময়ৰ বৰ নাটনি, গম পাইছা? আজি বতৰটো খুবেই ঠাণ্ডা, সেইকাৰণে ভাবিলোঁ কৰো ৰুমটোকে চফা। কাম কৰিলে বোলে নালাগে ঠাণ্ডা, নে কি কোৱা? মইয়া আৰে মোৰ কথা শিলৰ ৰেখা। লাগি গ'লো কামত এফালৰ পৰা, হাতত ল'লো ঝাৰু, খতম কৰি দিলোঁ মকৰাৰ পৰিয়ালটো ফিনিছ কৰি মই কৰিলোঁ গৰম পানী। ঠাণ্ডা দিনত গৰম পানীয়ে গা ধোৱাৰ মজাটোৱেই সুকীয়া, কাৰণ ডিচেম্বৰৰ পৰা মোৰ ছেমিষ্টাৰ পৰীক্ষা। ৰুমটো চফা কৰি কাপোৰ কানি অলপ মিলাই মেলি গম পালোঁ ইমানবোৰ কাপোৰ হৈ আছে লেতেৰা। নো মোৰ অংকু দাদা, অংকু ধুবি বুলি ক'বা আজিৰ পৰা। কামবোৰ কৰি অন্ন এমুঠি গ্ৰহণ কৰি গ'লো অলপ উলিয়াবলৈ পইচা পাতি উলিয়ালেইতো নহ'ব, ঠাণ্ডা পৰিছে, দেহাটো থাকিবলৈ গৰম কাপোৰ দুটামানো কিনিব লাগিব। চুৱেটাৰ এটা পচন্দ কৰি গৈছিলোহে চেঞ্জিং ৰুমলৈ পিন্ধি চাওঁ বুলি, কিন্তু কি দেখিলোঁ, নিপিকাবলৈ ভগৱানৰ ফটো লগাই দিছে চুকে চুকে। বুজিছেনে? ভগৱানৰ ফটো আছে মানে চুকে চুকে ভগৱানৰ ফটো।